So the car name is Wama. The name itself is just like a war. It's just like a war. No need to go for war. You just drive this car on the road, and people will see what you are driving actually. This is just like a monster car. It's just like a monster. Hi guys. So কি খবৰ আপোনালোকৰ আকৌ এবাৰ আপোনালোকক ইউ এডভাইজাৰ ইংলিছ চেনেললৈকে স্বাগতম জনালো মোষ্ট ওয়েলকাম সো আপোনালোকে ইংলিছত কথা পাতিব পাৰিছেনে শিকিছেনে অকমান চাওক যদিওবা মই এই চেনেলটোত ভিডিও বহুত দেৰিকে আপলোড কৰো কিন্তু যিবোৰ ভিডিও মই আগতে আপলোড কৰিছো তাত যিবোৰ মই টিপছ আপোনালোকক কৈ গৈছো যে ইংলিছত কথা পাতিবৰ কাৰণে কি টেকনিক আছে কি টিপছ আছে হেবোৰ যদি আপোনালোকে ৰেগুলাৰ প্ৰেক্টিস কৰে তেতিয়ালে অফ কোৰ্স ইংলিছ শিকিব পাৰিব ৰাইট পাৰিব কি নোৱাৰিব তাকে নকৰি যদি কোনোবা ঘৰত বহি থাকে হ'ব দে কেতিয়াবা শিকিম আৰু হ'ব দে কেতিয়াবা পঢ়িম আৰু এতিয়ালে শিকিব পাৰিব জানো কেতিয়াও নোৱাৰে ডেডিকেশন লাগিব মনত উৎসাহ লাগিব মনত আগ্ৰহ লাগিব যে মই শিকিমেই মই ইংলিছত কথা পাতিমেই তো এতিয়াহে আপোনালোকে শিকিব পাৰিব অকল আপোনালোকে এদিন দুদিন টেক্সটবুক ফলো কৰিলে তাৰপিছত বহি দিলে কেতিয়াও শিকিব নোৱাৰিব লগতে লাজ নকৰিব ৰাইট কেতিয়াও লাজ নকৰিব লাজ কৰিলে কিন্তু সৰ্বনাশ আনকি মুকো বহুতে লাজ দিয়ে আপোনাৰ বহুতে কমেন্ট কৰে যে ই কি ইংলিশ শিকাব আহিছে ই ভালকে ইংলিশ কবই না জানে এ ছোৱালীজনী ভালকে ইংলিশ পঢ় জানে কিন্তু মই ইংলিশ কবই নাজানো বলে বহুতে লাজ দিয়ে কিন্তু তথাপি মই লাজ পাই পিনে প্লিজ হুকি যাও তেনেকুৱা ধৰণৰ মানুহ নহয় মই ঠিক আছে গতিকে আপোনালোকক কৈছো লাজ নকৰিব কাৰণ বহুত ডাঙৰ ডাঙৰ ব্যক্তি আছে পৃথিৱীত বহুত ডাঙৰ ডাঙৰ যেনেকি ইংলিশ ভালকৈ নাজানে কিন্তু তথাপি তেওঁলোকে লাজ নকৰে আপোনালোকে শুনি হতবাক হৈ যাব অবাক হৈ যাব চাওক এই পিকচাৰখন চাওক নৰা ফাতেহি তেওঁক আপোনালোক সকলো চিনি পায় তুমি চাইছিলে নে এই শ্ব'টো নৰা ফাতেহি কপিল শৰ্মাৰ আহিছিলে নৰা ফাতেহি ঠিক আছে নৰা ফাতেহিক আপোনাৰ এটা ফ্ৰুট এটা টাচ কৰিব দিছিলে টাচ কৰি পিনে সুধিছিলে এটো কি কয় আনকি এই ফ্ৰুটটো দেখুওৱা হৈছিল নৰা ফাতেহিক যে এই ফ্ৰুটটো ইংলিছত কি বুলি কয় নৰা ফাতেহি ওপেন নেশ্যনেল মিডিয়াৰ আগত সকলোৰে আগত কৈছিলে কি কৈছিলে যে মই ইয়াৰ ইংলিছ ৱৰ্ড নাজানো আই ডোন্ট নো যে কথালক ইংলিছত কি বুলি কয় চাওক ইমান ডাঙৰ এজন ড্যান্সাৰ because she knows English so much ইংলিশত কথা পাতিব পাৰে তাই ইংলিশত কথা পাতিব পাৰে ইংলিশত বুজি পায় এভৰিথিং জানে আৰু ইমান ডাঙৰ এগৰাকী ড্যান্সাৰ গোটে ওয়াৰ্ল্ডৰ মানুহে চিনি পায় কিন্তু সেই ড্যান্সাৰজনীয়ে সেই অভিনেত্ৰী গৰাকী আপোনাৰ কথালক ইংলিশত যে জেক ফ্ৰুট কয় হেতুৱে নাজানে তথাপি কিন্তু তাই লাজ কৰা নাই ৰাইট ডাঙৰ কথা হেতুৱে যে লাজ কৰা নাই গোটে নেশ্যনেল মিডিয়াৰ আগত কপিল শৰ্মা সৰ সকলোৰে আগত কৈছে যে আই ডোন্ট নো what is said in English this fruit ডাইৰেক্ট কৈছে সেইকাৰণে কৈছো যে মানুহে যিমানে লাজ দিওক আপোনাক লাজ নকৰিব কাৰণ নাজানা মানুহ বহুত আছে পৃথিৱীত ভাল ভাল ডাঙৰ ডাঙৰ মানুহ আপুনি ইংলিছ নাজানে কিছুমান এনেকুৱা ৱাৰ্ড আছে কিছুমান এনেকুৱা সেন্টেন্স আছে বহুতে নাজানে সেইকাৰণে প্ৰেক্টিস কৰি থাকিব লাগে আপোনালোকে প্ৰেক্টিস যিমানে কৰিব সিমান আপোনাক শিকিব পাৰিব আৰু এটা কথা মই ক'ব বিচাৰিছো বহুতে হয়তো ক'ব পাৰে যে ইউ এডভাইজাৰ ইংলিছ চেনেলত গৈ পিনে কি ঘণ্টা শিকিবি সেই আকৌ ভালকে ক'বই নাজানে ইংলিছ অমুক তমুক শিকায় ছোৱালীজনী ভালকে জানে সব আকৌ এবাৰ আপোনালোকক ক'ব বিচাৰিছো মই প্ৰত্যেকটো ভিডিঅ'তে কওঁ আজি আকৌ এবাৰ ক'ব বিচাৰিছো যে মই এই চেনেলটোত আপোনালোকে কোনবা এটা পলিটিক্যাল সভা এখনত গৈ পিনে পলিটিক্যাল আপোনাৰ মেলা এখনত গৈ পিনে বা কোনবা এটা ইনগ্ৰেচন সেৰিমনিত গৈ পিনে 1 ঘণ্টা ইংলিছত কেনেকৈ লেকচাৰ মাৰিব লাগিব এইটো মই নিশিকাও ইয়াতে যিকোনো মিটিং এখনত গৈ পিনে 1 ঘণ্টা 1.5 ঘণ্টা ইংলিছত কেনেকৈ বকিব লাগিব সেইটো মই ইয়াতে নিশিকাও সেইটোৰ কাৰণে আপোনাৰ বহুত হাই লেভেল যাব লাগিব হাই লেভেল কিন্তু হাই লেভেলত যোৱাৰ আগতে লো লেভেলৰ পৰা আপোনালোকে আগবাঢ়ি যাব লাগিব মই এই চেনেলটোত আপোনালোকক অকল ইংলিছত কেনেকৈ কথা পাতি মানুহৰ লগত চলিব পাৰি হেতুই কাম যদি কেতিয়াবা আপুনি কোনোবা অফিসত কিবা ইন্টাৰভিউৰ কাৰণে যাবলগীয়া হয় তাতে যদি ইংলিছত কিবা কোৱেশ্চন সুধে আপোনাক এটলিষ্ট যাতে আপুনি সেই ইংলিছত এনসাৰ দিব পাৰে হেতুই কাম বা কেতিয়াবা যদি আপুনি বাহিৰত ফুৰিবলৈ যায় বা কেতিয়াবা এনেকুৱা প্লেছত যেনেকুৱা ঠাইত যায় য'ত সকলোৱে ইংলিছত কথা পাতি আছে তাত আপুনি ইংলিছত কথা পাতিবলগীয়া হ'ব পাৰে সো আপুনি যদি ইংলিছবোৰ বুজি পায় আপুনি কনফিডেন্টলি যদি আপুনি ইংলিছত এনসাৰ দিব পাৰে সেই বস্তুটো ইয়াতে শিকা হয় চেনেলটোত Okay, I'll try now. You just see here. Can you tag and just go to my clothes? Sure. It started already. Everything done. You know, Is it already running? it's already running. Okay. You just need to go to close to me. Okay. Sure. You want to sit there? You want to sit number? Yeah. No problem. I also want to know how the experience.
Okay, give me the 1 minute only. After that, you will sit. Just give me 1 minute. After that, you will sit again. No problem. Uncle want to sit. Yeah, you will sit. Just give me 1 minute. 1 minute. After that, you will sit. So I will try now. This is the Formula One. Yeah, take it. It's very difficult. Oh my goodness. Yeah, right. How the Formula One? Oh my goodness, all body gone inside. See, you can see all body gone inside. I don't know how they are driving this car. Shit, it's just like sleeping. It's just like sleeping. No, this is for the F1, right? Yeah. Yeah. The Formula One. No, it won't be like this. It will like that only. I don't think so. But Not exactly. if it is like that only, how they will driving this car? It's very difficult, right? Shit. You cannot see above also. No, I don't think exactly. Yeah, you just like sleeping like that. What is these two things? This is something else, but if the model is like that only, if the real car is like that only, it's very difficult to drive for common people. Oh shit. No, it's okay. It's difficult to come out also. Whew. Thank you. It's very difficult. Yeah, thank you. বাকি 1 ঘণ্টা 2 ঘণ্টা কোনোবা মেল মিটিঙত গৈ পিনে কেনেকৈ ইংলিছত লেকচাৰ দিব পাৰি সেইটো এটা শিকোৱা নহয়, সেইটো লেভেল বেলেগ, ঠিক আছে। গতিকে এইটো ভুল ধাৰণা নাথাকিব। চ' আজি মই আপোনালোকক এই ভিডিঅ'টোত কিছুমান সৰু সুৰা কথা আলোচনা কৰিম মোৰ ডটাৰৰ লগত, যে আপোনালোকে ভালকৈ সেই বস্তু শুনি ল'ব। যিমান শুনিব সিমান শিকিব পাৰিব, ৰাইট? Yeah. লিচেনিং পাৱাৰটো হৈছে বহুত ইম্পৰ্টেণ্ট। আপুনি যদিও ইংলিছত কথা পাতিব নোৱাৰে, কিন্তু আপুনি যদি ইংলিছত শুনি থাকে তাৰ পৰা বহুত আপুনি আইডিয়া পাব। আপোনালোকে ইংলিছত ৰেডিঅ' শুনক, আপোনালোকে ইংলিছত গান শুনক, আপোনালোকে ইংলিছত কিছুমান চিনেমা আছে এইবোৰ কাণৰ হেডফোন লৈ ৰাতি শুনক, বা আমি যিবোৰ কথা পাতোঁ সেইবোৰ শুনক, তেতিয়া আপুনি বহুত আইডিয়া পাব, ঠিক আছে। চ' আজিও আমি কিছুমান সৰু সুৰা কথা পাতিম, সৰু সুৰা একদম সৰু সুৰা লাইট যি নেকি আমাৰ দৈনন্দিন জীৱনত লাগে, সেইবোৰ আপুনি ভালকৈ শুনিব, আপোনাৰ কিছু আইডিয়া হ'ব, ঠিক আছে। চ' মাইনা, Yes. how are you feeling now? Good. Good. Yeah. What happened yesterday? Yesterday I just had a little cough. Oh, okay. You had a little cough Yeah. and sneezing was there. Yeah, a little. You had cold also. Yeah, a little. I had a little cold. Cold মানে কাক কয়? আমি যেনেকৈ অসমীয়াত চৰ্দি বুলি কওঁ, তেতিয়াহ'লে কোনোবা এজন ব্যক্তিক যদি আপুনি সোধে যে তোমাৰ চৰ্দি আছিল নেকি যোৱাকালি, সেইটো কোল্ড বুলি কয়। চৰ্দিক আপোনাৰ ইংলিছত কি বুলি কয়? Cold. কোল্ড বুলি কয়। ঠাণ্ডা নহয়, কোল্ড মানে ঠাণ্ডা, কিন্তু চৰ্দি বুলি কোল্ড বুলি কিয় কয়? একচুৱেলি আমি ক'লে কোল্ড ড্ৰিংকছ মানে ঠাণ্ডা ড্ৰিংকছ, Yeah. হয় কি নহয়? কোল্ড ৱাটাৰ ঠাণ্ডা পানী, হয় কি নহয়? কিন্তু চৰ্দি বুলি ক'লে কোল্ড বুলি কিয় কয়? হয়। We can also tell us sneezing, but sneezing means like, Sneezing means আকছু, Yes. আকছু. This is sneezing. Yeah. So কোনোবা এটা ব্যক্তিৰ ঠাণ্ডা লাগিছে বা চৰ্দি হৈছে বুলি ক'বলৈ হ'লে I am feeling cold বুলি কয়, right? I'm feeling. Feeling means like, See, right now my AC is on. Okay? So if the AC চলি আছে। AC is, So মোৰ বহুত ঠাণ্ডা লাগিছে, I am feeling cold. So এইটো cold নে মানুহৰ যে চৰ্দি লাগে জ্বৰ হ'লে I am feeling cold. What is the difference in between? কি difference তাৰ মাজত? I'm feeling cold means feeling. Okay. And I have means you have a cold. Now I got it. Thank you very much. আপোনাক বুজিছে? যদি আপোনাৰ চৰ্দি হৈছে ক'ব লাগিব কি I have cold. Right? Yeah. I have cold মানে মোৰ চৰ্দি হৈছে। Because if you say I have cold, Yeah. that doesn't mean that you're feeling cold. তাৰ মানে যদি আপুনি এচিত বহি আছে বহুত ঠাণ্ডা লাগিছে, বা আপুনি ডিচেম্বৰ মাহত গাড়ীৰে গৈ আছে খিৰিকীখন খুলি আছে ঠাণ্ডা বতাহ লাগি আপোনাৰ ঠাণ্ডা লাগিছে, সেইটো হ'লে হ'ব আপোনাৰ I am feeling cold, right? Yeah. আৰু যদি আপোনাৰ চৰ্দি লাগিছে কাৰোবাক কয় যে মোৰ চৰ্দি লাগিছে আজি মই বাহিৰত নাযাওঁ, I have cold, I will not go out tonight, right? Yeah. So did you take medicine? Yeah. মই কৈছো did you take medicine তাৰ মানে কি? Did কিয় কৈছো মই? Do কিয় কোৱা নাই? Did এই কাৰণে কৈছো যে তুমি মেডিচিন লৈছা নেকি, এইটো পাষ্টৰ কথা, মানে অলপ আগতে আপোনাৰ মেডিচিন ল'ব লাগিছিল কিন্তু লৈছে কিনে মই সুধিছো। তো এইবিলাক সৰু সৰু কথা আপোনালোকে জাষ্ট শুনি যাব আৰু গুগলত মাৰি যাব, তেতিয়া আপোনালোকে শিকিব পাৰিব। Did you take medicine? Yeah. Where? Sorry? I have not seen. মই দেখা নাই। You haven't seen because today I didn't take. No, don't tell lie.
Don't tell lie. Today I didn't take. See, wait, I am bringing the medicine for you, okay? Okay, and in the meantime, just say something to my viewers, okay? Kasi sa tawag ka mong ba? Bas, ito sa musta na nigi bata di ka na. No, you have to take. You have to take. This is medicine for your cold and your cough, okay? Don't cry, baby. Why are you crying? So, you know, kati diwa like this. No, I'll not cut this scene. See the color, it's green. Okay, open your mouth, open your mouth. Very nice, good girl. So every night you have to take this medicine, okay? Okay, why you forgot today? I hate it. I hate it. You had this medicine, Yeah. she had this medicine, right? It's too bitter. It's too bitter, bitter man tita. Medicine bo tita tai karone, tai medicine to na khai. Okay, that's why she avoided. But it's good for your health because you have what? You have cold and you have Cough. and you have fever. I don't have fever. Only cold and cough. Yeah. Then I should take you to doctor tomorrow. No. I should take you to doctor tomorrow. Mane take you. Mane moi tomar doctor sole jabo lage, right? Okama bujai dia. I should take you to doctor. I should take you to doctor means like at the future. Should means future. Okay. So I should take you to the doctor. Tane moi tomar doctor sole jabo lage kali. Yeah. Okay. So what time you want to go tomorrow? I don't want to go to the doctor Why? because I am fine right now. You are fine. Yeah. No, you are not fine. Okay. No, I'm fine. No, you are not fine. I'm fine. I can see you. You are still sneezing, I'm not sneezing anymore. but you are coughing. I'm not. Let me check your temperature. Oh my God, it's too hot. Dad. Yeah. Oh my Dad. God, it's too hot. Let me feel your breath. Let me feel your breath. না এটা কাটতে দিবা তুমি Why? অ্যাক্টিং করি আছো তুমি No, what acting? Your body is very hot. না Yeah. ঠান্ডা No. I have to take you. I have to take you to the doctor. I have to take you to the you doctor. have to cut this scene No, I will not cut. you have to cut this No. scene you have to cut No. this scene you have to cut What is this true is scene. true. No. Okay, I will take you to doctor tomorrow. You have to cut this scene What about your school? tomorrow is no school Why? tomorrow is holiday Tomorrow is holiday. yeah Tomorrow which day? Sunday Oh my God, tomorrow is Sunday. Woo! Then tomorrow, special cooking in our house. Right? yeah What cooking? pulao like daily Pulao. pulao kurma Wow. So every Sunday your mom is cooking what? Pulao, kurma. তারমানে প্রত্যেক রবিবারে আমার ঘৰত অকমান স্পেশাল খানা হয়। Pulao, chicken, kurma, right? yeah So every Sunday your but mom I'm not is excited about it why? because we always eat the same thing Why we always? Every Sunday we are eating. Now we should eat because Sunday is holiday. but every holidays we eat the same thing. I want to eat something else. Something else. Then tomorrow we will Eat KFC? KFC. Yeah. KFC you can go tomorrow evening. But what about the lunch? Who eats at evening KFC? Yeah, we can go evening time to have the KFC. But what about the lunch? Do you Lunch. guys- দুপুরে কি খাম? Do you guys know about evening, morning, and afternoon? What do you mean? Do you know about what is afternoon? Yeah, you guys know, right? Afternoon means after 12 o'clock, 1 o'clock, 2 o'clock, 3 o'clock. Yeah. So what happened? No, just asking. I'm telling you what special food you want to try tomorrow lunch. KFC. KFC I told you. It's been a long In time the we evening. haven't eaten. I told you KFC we will have tomorrow evening. That means tomorrow dinner we can go for KFC. But what about the lunch? Tomorrow lunch, what we will have? Tell me, you want to have same thing like pulao, chicken kurma, or you want to try something else? Something else মানে অলপ বেলেগ সৰু সৰু কিছুমান ৱাৰ্ড আছে সেইবোৰ আপোনালোকে শুনি যাব গুগলত চাই যাব বুকত চাই যাব তাৰ মানে কি you want to try something else মানে ডেইলি মানে প্ৰত্যেক ৰবিবাৰ আমাৰ ঘৰত আপোনাৰ পোলাও বনায় চিকেন কুৰমা বনায় সো কালি তাইক মই সুধি আছো কালি লাঞ্চত tomorrow lunch do you want to try something else
তুমি কিবা অলপ বেলেগ ট্ৰাই কৰিব বিচাৰিছা নেকি Something. বা আপুনি ক'ব পাৰে যে ডু ইউ ৱান্ট টু টেষ্ট সামথিং এলছ টেষ্ট বুলিও ক'ব পাৰে ট্ৰাই বুলিও ক'ব পাৰে ৰাইট Yeah. So, what you want to try something else tomorrow lunch? Tomorrow what? Tomorrow evening I told her No, we no, will no, go no. to KFC. That means tomorrow dinner we will have KFC. We will have means khoa. Okay? We will have KFC. So tomorrow lunch, what is your plan? What you want to try something else? Tomorrow lunch, I want to have something else. Yeah, what? What kind of food? Anything except the same. Okay, mutton, No, prawns. maybe You mean prawn curry or prawn fried rice? prawn fried rice. Prawn fried rice. Prawn আপোনালোকে সকলে জানে prawn মানে আপোনাৰ জিঙা মাছ বা নিচিলা মাছ বুলি কয় so prawn curry so this is prawn curry this is prawn right It's smelling. Yeah. this is Yeah, prawn right this is let me show to my viewers see Wait, that is not prawn. oh my god this is blurring this is prawn আমি অসমীয়াত নিচলা বা আপোনাৰ জিঙা মাছ বুলি কওঁ চাওঁ Dad, prawn Dad, this is so much prawn Ooh. Dad, this is not prawns. This is what then eat it It's shrimp. It's smelly. shrimp Yeah. but this is prawn No, it's a shrimp. what is the difference guys I'll show you Prawns are a little fat and shrimps. this is not coming in the camera Give come here, come here, come here. you No, no. want to try No. no you want to try to No, camera no, thank you. this is prawn this is prawn or shrimp what is the difference between Shrimp. shrimp means the small one Yeah. কাৰণ সৰু সৰু জিঙা মাছবিলাকৰ নিচিনা মাছবিলাক কি বুলি কয় shrimp আৰু ডাঙৰবিলাকক কি বুলি কয় Prawn. prawn মনত ৰাখিব so tomorrow our lunch special is Prawn. prawn fried rice Yeah. so she wants to try tomorrow prawn fried rice tomorrow lunch and in the dinner we'll go for KFC now you happy Yeah. then when you will go to doctor when Day after tomorrow. day after tomorrow see nowadays the Anyway, tomorrow hospital will be closed. who told you I know. Hospital is never closed. hospital never close whether it is Sunday whether it is Monday whether it is Tuesday Yeah. right hospital কেতিয়াও বন্ধ নাথাকে মই কি কৈছো ভালকৈ শুনিব সেন্টেন্সটো hospital will never closed whether it is Sunday or whether it is Monday or whether it is Tuesday weather বুলি কৈ আছো মই weather কেতিয়া কিয় ইউজ হয় আপোনাক গম পাব আপোনাক ভালকৈ গুগল চাই ল'ব right Yeah. so tomorrow Yeah, it's actually not weather. It's either it's Sunday, Monday. Like, either also there weather also there this is the two different words okay no weather. Is okay just leave it what I want to say you I would suggest you tomorrow before having the dinner first we can go to doctor okay after visiting the doctor we can go for dinner is it okay for you Okay. okay Have you taken the appointment? appointment yeah doctor appointment also required no problem you can call now you want to call now Sure. or shall I call Of course you will. okay let me call এতিয়া মই ডক্টৰক কল কৰি আছো okay hello yeah this is Jack Barua yeah actually my daughter is sick my daughter is sick মানে মোৰ ছোৱালীজনী অকমান বেমাৰ পৰিছে দুৰ্বল পৰিছে right Can you repeat your word again? Sorry, sentence again. my daughter is sick Yeah. my daughter is sick বুলি ক'ব লাগিব my daughter or we can say or নাইবা আমি কি ক'ব পাৰো my daughter have fever No. my daughter is sick is very good এইটো এটা ভাল সেন্টেন্স কোনবা যদি আপোনাক সোধে যে আপোনাৰ কি হৈছে আপোনাৰ গা বেয়া নেকি yeah I am sick I feel sick today না Yeah. sick বুলি ক'লে আপোনাৰ চৰ্দি হ'ব পাৰে আপোনাৰ জ্বৰ হ'ব পাৰে গা বেয়া হ'ব পাৰে বডি পেইন হ'ব পাৰে অল টুগেদাৰ গোটেইখিনি কিবা এটা হ'ব আপোনাৰ Fever means temperature is hot. yeah hot so doctor appointment লোৱাৰ ক্ষেত্ৰত sick বুলি ক'লে বেছি ভাল Yeah. okay hello yeah my name is Jack Barua yeah actually my daughter is sick yeah I want to take an appointment with any general doctor do you have any general doctor
tomorrow evening time after 6 o'clock. Okay, Dr. Hamdi. Okay, no problem. He is good? Yeah. He is general practitioner? Yeah. Okay, my daughter name is Tasneem, yeah. Tasneem Barwa, yeah. Her age is, how old are you? Tell me, how old are you? 11. Please hold on, okay? I forgot my daughter's birthday actually. Please hold on. Tell me, how old are you? 11 years. Oh, her age is 11 years, okay? She is 11 years old. Yeah. Insurance, yeah, she has health insurance from Max Bupa. Yeah. Okay, fixed it. 6:15 in the evening with Dr. Hamdi, okay? Prime Hospital. Thank you very much. Okay, we'll reach on time. Thank you very much. Okay. Doctor appointment How could you done now. forget my age? No, I remember your birthday. It's 17th October, Yeah. right? But I forgot how old are you? Means Which year did I? 2011. I'm 10 right now, but I will turn 11. Okay, coming October. Yeah. Okay, okay. So we can consider that as 11 years. Okay then. So let's move. Let's move then. All right. Okay. Now the time to sleep. Okay. Just say bye bye to my Bye, guys. subscribers. Bye bye guys. So আপোনালোকে অকমান হলেও আমাৰ লগত কথা পাতাখিনি শুনিছে, অকমান ফুৰ্তি কৰিছো, অকমান ধেমালি কৰিছো, ঠিক আছে? দীঘলীয়া আৰু কৰিব পাৰিলোহেঁতেন, আধা ঘণ্টা 1 ঘণ্টা কৰিবলৈ, কিন্তু মানুহে বৰিং হৈ যাব। গতিকে মই আপোনাক কৈছোৱে যে দেৰিকে ভিডিঅ' যদিও আপলোড কৰোঁ, কিন্তু আমাৰ কনভাৰচেশ্যনবিলাক শুনিব, আমি অসমীয়াত কিমান ধুনীয়া কথা পাতো আপোনালোকৰ লগত, বা আগৰ ভিডিঅ'বিলাক চাব, আপোনালোকে শুনিব পাৰিব, আপুনি জানিব পাৰিব, ঠিক আছে? চ' আপোনালোকে প্ৰেক্টিছ কৰি থাকক ঘৰত, এনেকৈ আমাৰ দৰে আৰু বহুত আপুনি ইংলিছ কনভাৰচেশ্যন ইউটিউবত পাব, টিভিত পাব, সেইবোৰ শুনিবলৈ চেষ্টা কৰক, যিমান শুনিব সিমান শিকিব, ঠিক আছে? ৰাখিছোঁ আজিৰ কাৰণে, নেক্সট আৰু এটা ভিডিঅ' লৈ আপোনাৰ ওচৰত আহিম। বাই বাই। Bye, guys.